বেক টু মাই চেনেল। মই বন্দনা আপোনালোক সকলোকে বন্ধুছ লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ মোৰ ইন্ট্ৰডাকশ্যন শ্বেয়াৰ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। চ' আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ ইন্ট্ৰডাকশ্যন, মোৰ নাম কি, মই ক'ত থাকোঁ, মই এতিয়া কি কৰি আছোঁ, কি পঢ়িলোঁ, সকলোবোৰ, আৰু ইউটিউব কিয় খুলিলোঁ, সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। চ' গাইজ নমস্কাৰ, মোৰ নাম শ্ৰীমতী বন্দনা বৰুৱা। মই শিৱসাগৰত থাকোঁ। শিৱসাগৰত হাবিৰাম বৰা পথ বুলি থকা জেগা আছে, তাত থাকোঁ। আৰু মই BCom কমপ্লিট কৰিলোঁ শিৱসাগৰ কমাৰ্চ কলেজৰ পৰা। এতিয়া মই MCom কৰি আছোঁ, মাষ্টাৰ্ছ ডিষ্টেঞ্চত আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি। আগতে MCom 2 বছৰত কমপ্লিট হৈ যায়। এতিয়ালৈকে আমাৰ এক্সাম হৈ ৰিজাল্ট দি শেষ হ'ব লাগিছিলে, কিন্তু এতিয়ালৈকে আমাৰ এক্সামেই হোৱা নাই, থেংকছ টু কৰোণা হৈ আছে যেতিয়া, সেইকাৰণে এক্সামবোৰ পিছুৱাই গৈ আছে। চ' 3 বছৰ লাগিব মাষ্টাৰ্ছ কমপ্লিট হ'বলৈ, যিহেতু সকলোৰে বহুত বেছি গা চা বেয়া হৈ আছে কৰোণাৰ কাৰণে। চ' এইটো উপায়টো নাই। চ' মানুহবোৰ সকলো ঘৰত থাকক, ষ্টে ছেফ এণ্ড চেনিটাইজাৰ মাস্ক ইউজ কৰক, যিহেতু কৰোণাৰ পৰা আমি বাচিব লাগিব। আৰু যিহেতু এতিয়া খৰালি বতৰ, বৰষুণ দি আছে, চ' বৰষুণত তিতিবলৈ যিমান পাৰে কমকৈ বৰষুণত তিতিব, নহ'লে জ্বৰ চৰ হ'লে মানুহে কৰোণা হোৱা ভয় থাকে ন, সেইকাৰণে। চ' আৰু সেয়াই। আৰু যিসকল অফিচলৈ যায় সেইসকলতো যাবই লাগিব অফিচলৈ, যিহেতু কামলৈ নগ'লেতো চেলাৰী নাপাব ন। চ' অফিচলৈতো যাবই লাগিব, সেয়াই। তেওঁলোকেও যাওক অফিচলৈ, খালি অলপ সাৱধানতা অৱলম্বন কৰিব, চেনিটাইজাৰ মাস্ক ইউজ কৰিব, সিমানেই আৰু। তাৰপাছত এতিয়া জব এটা কৰি আছোঁ, টেক্স কনচালটেণ্ট এখন ফাৰ্মত একাউণ্টছৰ জব কৰি আছোঁ, আৰু দোকানত চেলছ, পাৰ্চেছ, বেংক ষ্টেটমেণ্ট, বিল কটা, সেইবোৰ কাম কৰোঁ। চ' কাৰোবাৰ যদি বেচিক্সত কিবা প্ৰব্লেম আছে তেন্তে কমেণ্টত জনাব পাৰিব, তেতিয়া মই ডেফিনেটলি হেল্প কৰিব ট্ৰাই কৰিম। আৰু সেয়াই, সিমানেই আৰু এতিয়া এনেই আছোঁ, বেকাৰ আছোঁ। চ' ৰীল বনাই আছোঁ। ফেমিলিত মই আৰু ভাইটি থাকোঁ, বা আছে, বা বিয়া হ'ল। ভাগিন এজনী আছে, স্ক্ৰীণত মই ফটো দি দিম, আপোনালোকে চাব পাৰিব। আৰু মোৰ সৰুকালৰ ফটো, এতিয়া ফটো ট্ৰান্সফৰমেশ্যন বুলি ক'ব পাৰি আৰু। চ' সেইটো তাৰো ফটো দি দিম, আপোনালোকে চাব আৰু কমেণ্ট কৰিব, খালি নেহাঁহিব, ইমানেই। হবিজ মোৰ টিকটক কৰা, টিকটক ৰীল। টিকটক বেন হৈ গ'ল, কেলৈ বেন হৈ গ'লো, কিন্তু এতিয়া ৰীল আছে ইনষ্টাগ্ৰামত। টিকটক কৰি ভাল লাগে, ইনষ্টাগ্ৰামত ৰীল বনাই ভাল লাগে, ফটো মাৰি ভাল লাগে, ষ্টাইল মাৰি ফটো মাৰি ভাল লাগে। চ' সেইকাৰণে আচলতে মই ইউটিউবটো সেইকাৰণেই খুলিলোঁ, যিহেতু টিকটক বন্ধ হৈ গ'ল। তাৰপাছত বহুত মানুহ ইউটিউব খুলিবলৈ ল'লে। ইউটিউবত মানে আপোনালোকে যেনেকৈ টিকটকত কথা ক'ব পাৰে ন, তেনেকৈ ইউটিউবতো আপোনালোকে কথা ক'ব পাৰে। চ' নতুন কণ্টেণ্ট বনাব পাৰে। যিহেতু মোৰ সৰুৰ পৰাই ষ্টাইল মাৰি ফটো মৰা, টিকটক কৰা, সেইবোৰ মানে বেছি চখ আছিলে। সেইকাৰণে মই ভাবিলোঁ ইউটিউবটো খুলি লওঁ। যিয়ে নহওক ভিডিঅ' দিম, ভাল লাগিলে আপোনালোকে লাইক কৰিব, ভাল নালাগিলে লাইক নকৰিব, চাই থৈ দিব, কিন্তু চাব। চ' সিমানেই, সেইকাৰণে ইউটিউবটো খুলিলোঁ। যিহেতু এনেই থাকোঁ অকলে ঘৰত এতিয়া, যিহেতু কৰোণাৰ কাৰণে বন্ধ হৈ আছে, সেইকাৰণে ভিডিঅ' বনাই আছোঁ, আপোনালোকক দি আছোঁ, আপোনালোকে চাই আছে, খালি লাইক কৰা নাই, ছাবস্ক্ৰাইব নাই কৰা। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু লাইক কৰিব নাপাহৰিব মোৰ ভিডিঅ'জবোৰ, ঠিক আছে। আৰু হিমন্ত মামাই 1 লাখ চাকৰি দিম বুলি কৈছে নহয় এতিয়া। চ' আপোনালোকে পঢ়ক। আগতেতো PNRD, APDCL যিমানবোৰ পৰীক্ষা হৈছিলে, চবতে ঘাফলাটো হৈছে। এতিয়াও ঘাফলা নোহোৱাকৈ যাতে সকলোৱে ভালকৈ পঢ়া কেণ্ডিডেটবোৰে চাকৰি পাওক, জব পাওক, সেইটোৱে আশা কৰিছোঁ। চ' আপোনালোকে পঢ়ক, অকল টিকটক, ইনষ্টাগ্ৰাম, ৰীলছ এইবোৰ বনাই থাকিলে নহ'ব মোৰ নিচিনাকৈ। চ' পঢ়ক, পঢ়ি মেলি চাকৰি এপ্লাই কৰক, এক্সাম দিয়ক, চাকৰি পালে পাৰ্টি দিব। আৰু মই বহুত বেছি কৰি আছোঁ অথনিৰ পৰা। আপোনালোক চাগে ব'ৰ হৈছে, ব'ৰ নহ'ব। ভিডিঅ'টো মই সামৰিছোঁ এতিয়া, বহুত বেছি কথা পাতিলোঁ। এতিয়া ভিডিঅ'টো সামৰি দিওঁ। যদি ভাল লাগিলে ভিডিঅ'টো তেন্তে লাইক, শ্বেয়াৰ এণ্ড প্লিজ আকৌ এবাৰ কৈ দিছোঁ, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, প্লিজ প্লিজ প্লিজ। ঠিক আছে, বাই।